ৰাতিপুৱাই বাইদেউ ভিনদেউ আহিলে খবৰ নিদিয়াকৈ খাই হেনো বোলে গাহৰি মাংস। ময়ো ভাবিলো খাৰেৰে গাহৰি বনাম গম নোপোৱাকৈ। তো চাব নেকি আপোনালোকে প্ৰচেছটো কেনেকৈ বনালো? তো চাই থাকক শেষলৈ। তেনেকৈ ওলালো মই বজাৰলৈ। বজাৰত যাওঁ, যি পাওঁ চব্জি পচলা শাক মাছ মাংস লৈ আহো ঘৰলৈ। বাইদেউ ভিনদেউ আহিছে বহুত দিন মূৰত আমাৰ ঘৰলৈ। তো আজি বনাম গাহৰি খাৰ, আৰু গাহৰি খাৰৰ কাৰণে মই কেৰাহীটো গৰম দিছো, আৰু গৰম দিয়াৰ আগতে গাহৰিখিনি খুব ধুনীয়াকৈ সিজাই লৈছো। আৰু এই গাহৰিখিনিৰে ইয়াত কোনো ধৰণৰ তেল ইউজ নকৰো। প্ৰথমতে মই যিহেতু খাৰ বনাম তেল ইউজ নকৰো আমি, তো ইয়াতে প্ৰথম যিখিনি গাহৰিৰ তেল টাইপৰ মাংসবিলাক ইয়াত খুব ধুনীয়াকৈ এড কৰি দিছো কেৰাহীটোত। ইয়াত তেল ইউজ কৰা নাই। ইয়াৰ পৰা যিটো তেল ওলাব সেইটো তেলতে আমি খাৰটো বনাম। মাংসখিনি ৰাখি দিছো, মানে মাংসটোৰ পৰা যিহেতু তেল নোলায় সেইটো ৰাখি দিছো, অলপ পাছত দিম। প্ৰথমতে এই যিখিনি গাহৰিৰ তেল থাকে ইয়াৰ পৰা তেলটো ওলাই যোৱা আগতে কেৰাহীত গৰমতে, তাৰপাছত এইখিনি মাংস ইয়াত দিয়া হ'ব। এতিয়া তাৰপাছত প্ৰচেছবিলাক চাই দিয়ক আপোনালোকে। আৰু আমি লগতে কৰি আছো ৰং প্ৰাইমাৰ মাৰা কাম। এইখন এখন পালেং কিনি আছো শনিবাৰে বজাৰৰ পৰা। তো এইফালে ভাইটি প্ৰাইমাৰ মাৰি আছে, আৰু এইফালে মই মাৰি আছো মোৰ এয়া ব্ৰাছটা। তো এইফালে মাংস বনি আছে, ইয়াতে প্ৰাইমাৰ মাৰি আছো ধুনীয়াকৈ। তো চাওক কিমান তেল ওলাইছে। তো এতিয়া এইটো অলপ চাইড কৰি দিম, চাইডত লাগি দিম। অলপ ৰঙা ৰঙা হৈ গেল না, মজা হৈছে। তো কিমান তেল ওলাইছে চাওক পৰিমাণ। পিঁয়াজ আৰু জলকীয়া, জলকীয়া দিছি ইয়াতে। তো এইখিনি ভাজা ভাজা হ'লেই, মানে গাহৰিৰ তেলতে এইখিনি ভাজা ভাজা হ'ব, ৰঙা ৰঙা হ'ব। তাৰপাছত নহৰু পিঁয়াজ এড কৰি আপোনালোকে চাই থাকক প্ৰচেছ। এতিয়া পিঁয়াজ প্ৰায় ৰঙা ৰঙা হৈ গৈছে, ভাজা প্ৰায় দেখা নাই। তো পিঁয়াজ ৰঙা ৰঙা হৈ গ'ল। এতিয়া দিব লাগে মছলা। আহিল জিৰা আদা নহৰু আৰু অলপমান শুকান জ্বলা আছে, তো গোটেইখিনি এড কৰি দিলো ইয়াতে। আদা নহৰুখিনি যিহেতু অলপমান ভাজা গেল, আমি এতিয়া এইখিনি লগ কৰি দিলো। আৰু লগতে আগৰ যিখিনি মাংস আছিল সেইখিনি এতিয়া এড কৰি দিম ইয়াতে। একদম সুন্দৰকৈ চাকা নাকা কৰি লৰি দিলে হ'ল। ই ভাজি থাকক, আমি অলপমান কাম কৰোঁ। ইফালে সি ৰং গুলি আছে, প্ৰাইমাৰ গুলি আছে। চৰি মোৰ ইফালে আধা হোৱাই নাই। ইয়াৰ মোক গালি পাৰি আছে। কি গালি পাইছিলোঁ ক'তো একবাৰ? মই বোলো ভিডিঅ' কৰাৰ কাৰণে নাটক কৰি আছো। মই যে চাওক ৰাইজ, মই যে এটা মানুহ 3টা কাম কৰি আছো। ইফালে ৰান্ধি আছো, ইফালে ষ্টেণ্ড ভিডিঅ' বনাই আছো, ইফালে এটা প্ৰাইমাৰ মাৰি আছো তাৰ লগত। আৰু সি কৰি আছে এটা কাম চিংগেল। সি মোতকৈ বেছি কাম কৰিছে, যিয়ে নহওক। হ'ব দে না কি? মাফ কৰি দিছো বুলি কওক। সোৱাদ অনুযায়ী নিমখ দিব। মই আগতে যিহেতু বইল কৰাত অলপ নিমখ দিয়া আছিল, তাতে অলপ কম নিমখ দিছোঁ, কাৰণ নিমখ বেছি হ'লে খাব বেয়া লাগিব। ধুনীয়াকৈ লৰা টাইমে মছলা আৰু মাংস যদি একলগ নহয়, সেই মাংস খাবা আৰু। মাংসৰ প্ৰায় ভাজা ভাজা হৈছে, কালাৰ ৰঙা ৰঙা আহিছে। নো হালধি ৰংগুৰা ইয়াত ইউজ কৰা নাই। তো মাংস প্ৰায় ভাজা হৈছে, ৰঙা ৰঙা হৈ গৈছে মাংস। তো মছলা খুব ধুনীয়াকৈ ভাজা গৈছে। এতিয়া লাহেকৈ এড কৰিম ইয়াতে খাৰ। তো
এয়া মই লৈছোঁ খাৰ অলপমান আছে, এটা অৰিজিনেল কলৰ খাৰ ডাইৰেক্ট এড কৰিছোঁ খাৰ। আমি এড কৰিলোঁ খাৰ আৰু এতিয়া অলপমান টাইম থাকক, তাৰপিছত দিম পানী। তো ইফালে আমিতো প্ৰায় মাৰি আছোঁ, ইফালে ইমান দা আৰু আজগৰ দা না আজগৰ দা আহি গেল ভাত খাবৰ কাৰণে। সিহঁতে বাৰীত চাপা বাৰীৰ কাম কৰি আছে। তো ঈদ আহিল আজগৰ দা না, কেইদিন আছে আৰু বৃষ্টিবাৰ নেকি? তো ঈদৰ শুভেচ্ছা দিছোঁ আজি। তো ঈদ বুলি মনত কেনেকুৱা অনুভৱ? ঈদ বুলি কেনেকুৱা লাগি আছে মনটা? হা বাজাৰ চাজাৰ কৰা হৈছে না পুৰা? এইবাৰ কৰবি? তো ইমাম দা এই বঢ়িয়া বঢ়িয়া। তো ইহঁতে এতিয়া খাব আহিছে ভাত। তো ইহঁতে যিহেতু আমি বনোৱাটো নাখায়, তো ইহঁতে বেলেগ মাংস দি ভাত খাব। তো এতিয়া তাহাঁতে ভাত খাওক আৰু আমিও কামখিনি কৰি আমাৰ আঞ্জাখনো হওক, আমিও এতিয়া ভাত খাম। আৰু এই মা ভাত দিবৰ কাৰণে ৰেডি। মা ভালে আছা? এতিয়া খাৰ দিয়া হৈছে, খাৰ দিয়াৰ পাছত এনেকুৱা অলপ ভাজিলোঁ, তো ৰঙা ৰঙা হৈ গ'ল। এতিয়া দিব লাগে পানী। আমি ইয়াত এড কৰিলোঁ পানী, হৈ যাব আৰু খাৰৰ আঞ্জা। তো এতিয়া সুন্দৰকৈ উতলাইছে। তো এতিয়া খাৰৰ আঞ্জা প্ৰায় হৈয়ে গ'ল। তো এতিয়া অলপমান আৰু পানীটো কমাব লাগিব। আৰু এতিয়া এড কৰি দিম কাটা বুন ধনিয়া। তো দিলোঁ ইয়াত এড কৰি। এনেকৈ হৈ গ'ল খাৰৰ আঞ্জা। তো ইফালে হৈ গ'ল আঞ্জা আৰু ইফালে আমাৰ প্ৰাইমাৰ মাৰা কমপ্লিট, মানে পালেং খানৰ গাঁৱলীয়া পালেঙৰ। তো এতিয়া খাব লাগে ভাত। তো এতিয়া আমাৰ মাজত আহি গ'ল গাহৰি, পূৰা খুব ধুনীয়াকৈ সাজি লৈছোঁ বাতিটা। তো ইয়াৰ পৰা এপিচ তেল নামি লওঁ, নামি লৈ চাই লওঁ। এইটো মাংস, খুব ধুনীয়া।